চক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবাৰ প্ৰশ্নকাকত কেলেংকাৰী প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল এই বিষয়টোৱে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক উদ্বিগ্ন কৰি তুলিছে আমাকো উদ্বিগ্ন কৰি তুলিছে সুদৰ্শন ছাত্ৰ সন্থা এই বিষয়ত অত্যন্ত উদ্বিগ্ন আৰু এই বিষয়ত যিয়ে জড়িত নাথাকক তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব কোনো খাৰি যাব নোৱাৰিব আৰু তাৰ লগে লগে এইটো কথা ঠিক যে এটা সাংঘাতিক চক্ৰান্ত চলিছে যে আমাৰ সেবা বা সংসদ বা ৰাজ্যিক বোৰ্ডৰ বিশ্বাসযোগ্যতা হানি কৰিবলৈ এটা সাংঘাতিক ধৰণৰ ষড়যন্ত্ৰ চলিছে গতিকে সেবা সংসদ অৰ্থাৎ ৰাজ্যিক বোৰ্ডৰ বিশ্বাসযোগ্যতা ৰক্ষা হ'বই লাগিব আৰু সেইকাৰণে আমি সেবা বচাওঁ আহক ৰাজ্যিক বোৰ্ড বচাওঁ আহক এই শীৰ্ষক চিন্তাৰে এই শৈক্ষিক সভাখনৰ আমি আয়োজন কৰিছোঁ অসমৰ প্ৰত্যেকখন জিলাৰ বিশিষ্ট শিক্ষাবিদসকলক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে গুৱাহাটীকে ধৰি প্ৰত্যেকখন জিলাৰ বিশিষ্ট শিক্ষাবিদসকলে এই আলোচনাত অংশগ্ৰহণ কৰিব আৰু তেখেতসকলৰ পৰামৰ্শৰ আধাৰত ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপণ কৰা হ'ব কাৰণ সমগ্ৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে থকা আমাৰ অসমীয়া মাধ্যম বা বড়ো মাধ্যম বা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এই ৰাজ্যিক বোৰ্ডৰ অধীনত পঢ়ে গতিকে চৰকাৰী খণ্ডৰ শিক্ষা অভিভাৱকসকল উদ্বিগ্ন আমি উদ্বিগ্ন এই ছাত্ৰ ছাত্ৰীসকল অনিশ্চয়তাৰ সন্মুখলৈ গৈছে তেওঁলোকৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ কাৰণে চৰকাৰে দায়িত্ব ল'বই লাগিব প্ৰশ্ন কাকত কেনেকৈ প্ৰস্তুত কৰা যায় কিটো স্তৰত কৰা যায় কেনেকৈ বিতৰণ কৰা যায় তাৰ এটা নিৰ্দিষ্ট পদ্ধতি আছে তাৰ গোটেই মনিটৰিঙৰ দায়িত্বটো হ'ল সেবাৰ মুখ্যতঃ গতিকে কেনেকৈ এই ঘটনাটো হ'বলৈ পালে আৰু সন্মানীয় শিক্ষকৰ দৰে এটা সন্মানীয় পদত থকা শিক্ষকে এনে গৰ্হিত কামত জড়িত থকাটো অত্যন্ত লজ্জাজনক কথা একাংশ জড়িত হৈছে আৰু একে সময়তে প্ৰশ্নকাকত থানাত থাকে গতিকে থানাৰ পৰা উলিয়াই নিয়াৰ এটা পদ্ধতি আছে গতিকে যিসমূহ থানাৰ অন্তৰ্গত এই ঘটনা হৈছে তেওঁলোকো তদন্তৰ আওতাত আহিব লাগে গতিকে গোটেইবোৰ বিষয়ে আজি আমি কথা পাতিম কাৰণ আজি আমি সন্মানীয় শিক্ষাগুৰুসকলৰ পৰা পৰামৰ্শ বিচাৰি শৈক্ষিক সভাখন আয়োজন কৰা হৈছে মূল লক্ষ্যটো হ'ল আমি সেবা বচাওঁ হওক ৰাজ্যিক বোৰ্ড বচাওঁ হওক এই বিষয়টো লৈ সন্মানীয় শিক্ষাগুৰুসকলৰ পৰামৰ্শৰ আধাৰত ভৱিষ্যতৰ কৰ্মপন্থা নিৰূপণ কৰা হ'ব